হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই আপোনালোকলৈ লৈ আহিছোঁ মাছৰ কণী পাতত দিয়া। আপোনালোকে মাছৰ কণী পাতত দি খাই পাইছেনে কেতিয়াবা? যদি নাই পোৱা তেন্তে বলকচোন চাওঁ মই কেনেকৈ বনালোঁ মোৰ ৰেচিপিটো। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে মই লৈছোঁ অকণমান মাছৰ কণী, মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ, ৰঙালাও আগ দুটা মিহি মিহিকৈ কাটি লৈছোঁ, সৰিয়হ, নহৰু খুন্দা, জলকীয়া আৰু ধনিয়া। সৰিয়হখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছোঁ। কলপাত কেইখন মই জুইত অকণমান সেকি লৈছোঁ, তেতিয়া বান্ধিবলৈ সুবিধা হয়। বাতি এটা লৈছোঁ, তাতে মই এতিয়া সকলোখিনি বস্তু একেলগতে ৰাখি ল'ম। সোৱাদ অনুসৰি নিমখ, আৰু ইয়াতে দি দিম অকণমান কেঁচা মিঠাতেল। গোটেইখিনি এতিয়া ভালদৰে হাতেৰে সানি ল'ম। এইখিনি সনা মোৰ হৈ গ'ল। এতিয়া কলপাতখনত মিক্সাৰখিনি দি ধুনীয়াকৈ বান্ধি ল'ম। এয়া মই ভালদৰে বান্ধি ল'লোঁ। টাৱা এখন গৰম কৰি লৈ মাছৰ কণীৰে বন্ধা কলপাতখন তাতে দি দিম আৰু এইখিনি ঢাকনি এখনেৰে ঢাকি দিম, তেতিয়া অকণমান সোনকালে সিজে। আৰু এইখিনি এতিয়া তাৰ বেগফালে ওলটাই দিম। দেখিছেনে পাতখন এফালে জ্বলি যোৱা নিচিনা হৈছে, তাৰমানে এইটো ফালে সিজি গৈছে। এয়া চাওক, দুয়োফালে এনেদৰে পাতখন পুৰি যোৱা নিচিনা হৈছে, তাৰমানে এইখিনি সিজি গৈছে মোৰ। এয়া মোৰ আজি পাতত দিয়া মাছৰ কণী ৰেডি হৈ গ'ল। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? বহুত টেষ্টি খাবলৈ। কেতিয়াবা বনাই এনেদৰে খাই চাবচোন। তেনেহ'লে কেনেকুৱা লাগিলে মোৰ এই আজিৰ ৰেচিপিটো কমেণ্ট ছেকশ্যনত প্লিজ কমেণ্ট কৰি জনাব। আৰু মোৰ যদি এনেধৰণৰ ৰেচিপি চাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।